MSP গ্লিনষ্টাৰৰ ভিডিঅ'সমূহ চাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলটো, লগতে ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। আজি ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। হয়নে? আমি চোনিয়ালৈ প্ৰায়ে আহো। তোমাৰ আজি একো নতুনকে কি ভাল লাগিছে? নহয় অ', আজি কিবা এটা বেলেগ ভাল লাগিছে। নাজানো দিয়া, তোমাৰ আজি নতুনকে কি ভাল লাগে? আমি চোনিয়ালৈ প্ৰায়ে আহি থাকো। আজি যে তোমাৰ কি ভাল লাগিছে গম নাপাওঁ দেই মই। বাৰু ইয়াত এতিয়া এনেকে লেকচাৰ দি থাকিবা নে ক'ৰবাত বহিবা? বঢ়া অকণমান বহি লওঁ। মোৰ লগত এনেকে সদায় থাকিবাতো? কিয় নাথাকিম? মই সদায় তোমাৰ লগতে আছো। ৰবাচোন, তুমি এনেকে কিয় থাকা? কি হ'ল? চুলি দাড়ি খোপা কাটিব নোৱাৰা? মই এনেকে ভাল লাগে অ'। নাই, এনেকে ভাল নালাগে, মই ভাল নাপাওঁ। কাটিবা চুলি দাড়ি। ঠিক আছে, তুমি কৈছা যিহেতু কাটিম দিয়া। আচ্ছা ৰবাচোন, তোমাৰতো পৰীক্ষা আহিল নহয়, কেতিয়া? আহিলে আৰু। আহিলেই নেকি? কেনেকুৱা প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? নাই অ', একো জানানে, একোৱে মনত নোলোৱা হৈছে। পঢ়া টেবুলখনলৈ গ'লে খালি তোমাৰে ছবিটো আৰু। বাপৰে, হয় নেকি? তেতিয়াহ'লে পৰীক্ষাত মোৰ ছবিখনকে আঁকি থৈ আহিব পাৰিবা। ইমান এটা গল্লা এটা পাবা তুমি। পঢ়িব লাগে, এনেকে আৰু নপঢ়িলে কেনেকে হ'ব? ফেইল মাৰিবাচোন। হ'লেও দিয়াচোন। বাৰু এতিয়া পৰীক্ষা নোযোৱালৈকে ফোন মেছেজ চব বন্ধ। আৰু মই তোমাক লগ নকৰোঁ, তুমি মোক লগ কৰিব নোৱাৰিবা। কেৱল পঢ়াত মনোযোগ দিয়া এইকেইদিন, ঠিক আছে? কি কোৱা, পাগল নেকি? কিয়? মই এনেকে কেনেকে থাকিম কোৱাচোন? থাকিব লাগিব। মই কেনেকে থাকিম? মইতো এডজাষ্ট কৰিব পাৰিম ন। গতিকে তুমিও কৰিব লাগিব। পৰীক্ষা নোযোৱালৈকে তুমিও মোক লগ কৰিব নোৱাৰা আৰু মই তোমাক লগ নকৰোঁ, ঠিক আছে? শুনিবানে মোৰ কথা? হ'ব দিয়া। পৰীক্ষাটো ভালকে দিয়া, তাৰপিছততো আৰু লগালগি হ'মেই ন। ঠিক আছে, এতিয়া বহুত দেৰিয়েই হ'ল, তোমাকো ঘৰত বিচাৰিব পাৰে আৰু মোৰো এটা কাম আছে। এতিয়া যাওঁ নে কি? ব'লা এতিয়া যাওঁ। বাবু, ঐ বাবু, বাবু, ঐ বাবু। কি হ'ল? কিবা চিন্তা কৰি থকা যেন পাইছো যে? আরে নহয় অ', এই দেখিছই নহয় শনিজনীৰো পৰীক্ষা শেষ হ'ল আৰু মোৰো লাহে লাহে বয়স হৈ আহিছে দেচোন। তো এটা ভাল ল'ৰা পালে বিয়া দিওঁ আৰু সেইটোৱে চিন্তা। এইটো আৰু কি চিন্তা কৰিবলগীয়া কথা হ'ল? আৰু যদি তই এটা ভাল ল'ৰা চাবিচোন ভনীজনীৰ কাৰণে। ঐ, তাইৰ কাৰণে আৰু কিয় ল'ৰা চাব লাগে? তাইচোন আমাৰ গাঁৱৰে শনক ভাল পায়। আৰে তই কি কৈছ এইবিলাক? সঁচাই কৈছ তই এইবিলাক? মই মিছা ক'ব লগা কি আছে? মই এইমাত্ৰ তাইখনৰ লগত দেখি আহিছো। হয় নেকি? তো কিবা এটা ব্যৱস্থা ল'ব লাগিব। আৰে মই ভনীজনীতো এনেকুৱা বুলি ভবা নাছিলো মোৰ। কিবা এটা ব্যৱস্থা কৰিম মই। ঠিক আছে, তই যি কৰ কৰ, মুঠতে সোনকালে কৰ। যাতে তই যা। মই যাওঁ দে। বাৰু ইয়াত আহি বহি আছা, ইমান কল কৰি আছো, কিয় ৰিচিভ নকৰা? চোৱাচোন এবাৰ মোবাইলটো। কি হ'ল? কিয় ইয়াত এনেকে আহি বহি আছা? আৰু কি কৰিব লাগে? এবাৰতো কলটো ৰিচিভ কৰিব পাৰা। গমেই পোৱা নাই নেকি? গমেই নাপালো তেতিয়া কল কৰিছিলা। মোৰ অৱস্থা কি হৈছে তুমিতো এবাৰ বুজিবলৈ চেষ্টা কৰা। মই কি বুজিব লাগে? গম পোৱা নাই নেকি ঘৰত কি হৈ আছে? মই কেনেকৈ জানিম? তুমিয়ে জানিবা তোমাৰ ঘৰত কি হৈ আছে। ঘৰত বিয়া ঠিক কৰিছে। মই কি কৰিব লাগে?
প্লিজ তুমি কিবা কৰা মই নোৱাৰো আনলে বিয়া হ'ব জানাইচোন মোৰ হাতত আৰু এতিয়া একো উপায় নাই তোমাক যালৈকে চাই দিছে তালৈকে বিয়া হৈ গুচি যোৱা মই একো কৰিব নোৱাৰো কি তুমি কৈছা এইষাৰ কথা মই বিশ্বাস কৰিব পৰা নাই পাহৰি থাকিব পাৰিবা মোক চেষ্টা কৰিম অসম্ভৱ বুলিতো একো কথা নাই ন চেষ্টা কৰিলে কিয় নোৱাৰিম কিন্তু মই নোৱাৰো পাৰিব লাগিব আৰু মইতো তোমাক আগতে কৈছিলোঁ যে মই এতিয়া ষ্টাব্লিছ হ'বলৈ 5-6 বছৰ লাগিব মইতো এতিয়া পঢ়িহে আছোঁ ইমান সোনকালে বিয়া ঠিক কৰি দিলে তোমাৰ তুমি ঘৰত ক'ব পাৰিবা 5-6 বছৰ তোমাৰ ৰাখিব ঘৰত কেতিয়াও নাৰাখে গতিকে ঘৰে জাক চাই দিছে তালৈকে বিয়া হৈ গুচি যোৱা মই একো কৰিব নোৱাৰোঁ দুয়ো পলাই যাওঁ ক'ৰবালৈ এইবোৰ তুমি কি কৈছা তেনেকুৱা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ কাৰণ তুমি কষ্ট পোৱা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ তুমিতো জানাই যাওঁ বুলিলে আমি আজিয়ে ক'ৰবালৈ গুচি যাব পাৰিম কিন্তু তাৰ পিছত কি হ'ব সেইটো ভাবি চাইছা তোমাক মই কি খুৱাম কি পিন্ধাম ক'ত ৰাখিম মোৰতো এটকাও ইনকাম নাই বহুত কথা চিন্তা কৰিবলগীয়া হৈছে তুমি নুবুজিবা সেইবিলাক মই একো কৰিব নোৱাৰোঁ এতিয়া তুমি বিয়া হৈ যোৱা প্লিজ মই পাহৰিবলৈ চেষ্টা কৰিম কিন্তু তুমি এইটো নাভাবিবা যে মই তোমাক বেয়া পাই তেনেকৈ কৈছোঁ মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰোঁ মই বুজি পাওঁ মই তোমাক বহুত ভাল পাওঁ সেইকাৰণে কৈছোঁ তুমি বিয়া হৈ গুচি যোৱা মোৰ কাৰণে ইমান বছৰ ৰ'ব নালাগে আৰু তোমাক ইমান দিন ঘৰত কিয় ৰাখিব সেইটোতো মই বুজিও পাওঁ মই ভাল পাবই নালাগিছিল জানা প্ৰথমতে বহুত ভুল কৰি পেলাইছোঁ গতিকে এতিয়া আৰু এইবোৰ ভাবি একো নহয় কিন্তু তোমাক মই এটা কথা কওঁ তুমি আনলৈ বিয়া হৈ গ'লেও মোৰ অন্তৰত কিন্তু সদায় থাকি যাব কেতিয়াও মুচিব নোৱাৰিম তোমাক কেতিয়াও নোৱাৰিম প্লিজ মোক অকণমান অকলে থাকিবলৈ দিয়া প্লিজ যোৱা তুমি ইয়াৰ পৰা প্লিজ প্লিজ বলি তুমি মই জানো তুমি মোক বহুত বেয়া পাইছা কিন্তু মোৰ হাতত যে আন একো উপায় নাই কি কৰিব পাৰোঁ মই কোৱা তোমাক পাহৰাৰ বাহিৰে মোৰ হাতত আৰু অন্য একো উপায় নাই একো নাই few friends তো কি হ'ল আফটাৰ ফিউ মান্থছ আমি আজি নতুন বছৰ বুলি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ কি হৈছিল আমাৰ মানে মেম্বাৰ্ছবিলাকৰ পৰীক্ষাৰ কাৰণে আমি নতুনকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ তো আজি ফাইনেলি নিউ ইয়েৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' পঠালোঁ তো আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো আমাৰ এয়া নতুনকৈ এজন ডাইৰেক্টৰ আনিছোঁ আজি নতুনকৈ আহিছে আৰু এয়া নতুন মেম্বাৰ্ছ এজন আজি আমাৰ সোমালে আৰু এওঁলোককতো চিনি পায় মোকতো আপোনালোকৰ নিশ্চয় পৰিচিতই আচলতে কি হৈছিলে আমাৰ মানে মাজতে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে সকলোৱে কল কৰে সকলোৱে মেছেজ কৰে যে তোমালোকৰ নতুন ভিডিঅ' কেতিয়া আহিব MSP গ্ল'য়িং ষ্টাৰৰ তো ফাইনেলি নিউ ইয়েৰত আপোনালোকৰ মাজলৈ আমি আজি এইটো ভিডিঅ' এৰিলোঁ আশা কৰোঁ সকলোৱে ভাল পাব নতুন কনচেপ্ট লৈ কৰিছোঁ আমাৰ আগতে ভিডিঅ'বিলাক ফানি আছিলে আজি এইটো অকণমান ডিফাৰেণ্ট কনচেপ্ট এটা ল'লোঁ কৰিলোঁ নতুনকৈ আৰু আমাৰ যি নতুন ডাইৰেক্টৰ আহিছে তো কেনেকুৱা কৰিছে নাজানো আপোনালোকে আমাক কমেণ্টত ক'ব কেনেকুৱা পায় তো হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়াৰ